প্ৰিয় বিদ্যাৰ্থীগণ ষ্টুডেণ্টছ হেল্পাৰ চেনেল তোমাক স্বাগতম জনাইছোঁ। আজি আমি শিকিব গৈছোঁ কুৱেশ্যন পেটাৰ্ণ। কুৱেশ্যন মানে হৈছে প্ৰশ্ন আৰু পেটাৰ্ণ মানে হৈছে আৰ্হি বা নমুনা। এটা কুৱেশ্যন পেটাৰ্ণ মানে হৈছে কি প্ৰশ্নৰ আৰ্হি। এটা কথাটো হৈছে কি মই জাষ্ট এটা উদাহৰণ তোমালোক বুজাব বিচাৰিম। মানে তুমি যেটো প্ৰশ্ন কৰিব গৈছা ব্ৰেকেটত লিখা থাকিব যে তোমাক কৰিব লাগে কি। ক্লিয়াৰ হৈ গ'ল নহয়? মানে ব্ৰেকেটত প্ৰশ্নটো থাকিব আৰু সেই প্ৰশ্নটোক তুমি কি কৰিব লাগে, উত্তৰটো তুমি কেনেকৈ কৰিবা বা উত্তৰ তুমি কি দিবা তাৰ পৰামৰ্শ দিয়া থাকিব ব্ৰেকেটৰ ভিতৰত। মই এটা উদাহৰণ দিম। হি কেম হিয়াৰ টু প্লে ক্ৰিকেট। হি কেম হিয়াৰ টু প্লে ক্ৰিকেট। অসমীয়াত হ'ব হি ইয়ালৈ ক্ৰিকেট খেলিবলৈ আহিছিলে। সেই প্ৰশ্নটো ধৰি লোৱা ব্ৰেকেটত লিখা আছে ask a questions using why. ask a questions using why. why মানে হৈছে কিয়। মই যদি অসমীয়াত যদি ক'ব লাগিব হি ইয়ালৈ কিয় আহিছিল, মই কি কাৰণে কিয় ব্যৱহাৰ কৰিলোঁ? কাৰণ ব্ৰেকেটত লিখা আছে যে তোমাক কিয় ব্যৱহাৰ কৰি উত্তৰ দিব লাগে। ইংলিছত লিখা আছে why. why ব্যৱহাৰ কৰি মোক এটা প্ৰশ্ন উত্তৰ দিব লাগিব। তো মই যদি উত্তৰ দিব লাগিব why did he come here. why did he come here. আৰু এটা এক্সাম্পল লওঁ। he likes to drink tea. he likes to drink tea. ব্ৰেকেটত লিখা আছে add a tag questions. add a tag questions. টেগৰ বিষয়ে মই কেতিয়াবা আলোচনা কৰিম। আজি জাষ্ট কুৱেশ্যন পেটাৰ্ণ আমি শিকি আছোঁ। তো এতিয়া হি লাইকছ টু ড্ৰিংক টি, ইয়াক আমি টেগলৈ সলনি কৰিব লাগে। এটা টেগ কুৱেশ্যন আমি এড কৰিব লাগে। তো কৰিম কেনেকৈ? ডাজ নট হি। তো তোমালোকে নিশ্চয় বুজি পালা কুৱেশ্যন পেটাৰ্ণ মানে হৈছে কি এটা প্ৰশ্ন থাকিব আৰু প্ৰশ্নটোৰ পিছত ব্ৰেকেটত লিখা থাকিব তুমি তাৰ উত্তৰ কেনেকৈ কৰিবা। বুজি পালা? যদি কিবা যদি বুজি নাই পোৱা তেনেহ'লে সুধিবা, তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰা হ'ব। ধন্যবাদ।